নামঘৰলৈ ইও আছে আমাৰ লগত তাৰমানে এইকেইটাও আছে এইকেইটাও আছে চাব পাৰে এইকেইটা আছে আৰু এইটো আকাশ ধুনীয়া আছে ভিডিঅ' বনাইছে কেনেকা লাগছে তো গাইছ আজি আছে কীৰ্তন ঘৰত মানে শংকৰ উৎসৱ আমি তাকে যাই আছো বৰ্তমান ৰাওনা হৈছোঁ আৰু চাওক পুৰা একদম পাঞ্জাবী মাৰি আহিছোঁ এখন মাৰি আনে আহাৰ লাজ লাগে আৰু আগত এটা আছে এনেকৈ ৰাওনা হৈছোঁ মানে আমি যাই আছোঁ বৰ্তমান গৰম লাগিছে অলপ তথাপিও পিন্ধি আহিছোঁ আগত আমাৰ নীলছ ব্লগ আছে তাৰ ব্লগ চাম আমি আৰু পিংকুক ল'ব যাই আছোঁ সন্ধিয়া এনেকৈ যাম বাঙাল টাউলা হৈছে ই আমি মন্টুৰ দোকানৰ পৰা ওলালো এতিয়া দে কনেকা বাই 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 আমি পিংকুকো লগ পাই গ'লোঁ আৰু এইটো আমাৰ আকাশ ব্লগাৰ এটা মানে ইয়াৰ ফেচবুক পেজ আছে বোলে সি নিজে ওলাই পনে তাকে আমি যাই আছোঁ ৰাৱানা হ'লোঁ এইকেইটা গোটেইকেইটা আছে গাইছ এইটো আমাৰ হেৰি কেৰেলা আৰু এইটো আমাৰ পিংকু এইখিনি আমাৰ ৱাটাৰ আৰু আমি খাব যাই আছোঁ ভালুকহেতাত ৱাটাৰ এই গেল তো গাইছ গেল মানে আমি অলপ দেৰি হ'ল অহাত যাত্ৰা কৰিবলৈ গ'ল শুভযাত্ৰা আমি দেখিব নোৱাৰিলোঁ ৰে ইমান দেৰি কৰি আহোঁ সিহঁতে এক ঘণ্টালৈকে ওলাতেই তো মানে কথাটো এনেকুৱা হ'ল মানে আমি এতিয়া লগ ধৰিব যাই আছোঁ সিহঁতক মানে আগতে গ'ল না তাৰমানে যাত্ৰা শুভযাত্ৰাত আমি অলপ দেৰি হৈ গ'লে ইয়াত কেমেৰাটো মই ল'লোঁ মানে মেইন কথা এইটো সিমানকৈ ধুতিও পিন্ধা নাই মানে অলপমান বহুতেই দেৰি কৰি দিলে সিয়াক ৰখাতে আমিও লগ নাপালোঁ চ' আমি এতিয়া অনুসন্ধান বিচাৰি আমি গৈ আছোঁ মানে আমি জনামতে আমাৰ ঘৰৰ ওচৰতে পাইছে আমি নামঘৰ আহি পাইছিলোঁ আৰু উভতি গৈ আছোঁ সিহঁতক লগ ধৰাৰ কাৰণে এই আমি গছৰ তলত অপেক্ষা কৰি আছোঁ আৰু অলপমান মাত শুনা যেন পাইছোঁ তো মানে ইয়াতে ৰখি আছোঁ আৰু ইয়াতে লগ পালে গাইছ অপেক্ষাৰ অন্ত পৰিল অলপমান মাত শুনি আছোঁ আপোনালোকে বা শুনিছে নাই এই আৰু সিফালে যাব এইবোৰ আহিছে আৰু এইবোৰ কিবা হৈছে বৰ্ডো আহিছে নেকি কিবা আহিছে আৰু এইটো চা এইটো আমাৰ নীল ব্লগ ককাদিও আহিছে ইমান দেৰি কৰে মানে আমি একবাৰ ঘূৰিলোঁ গাঁওখন তো গাইছ পিংকুৰ ধৰি আমাৰ দেৰি হৈ গৈছে অলপ কিমান দূৰ গৈছিলা তুমি বহুত দূৰ আহি ভাগৰ লাগিছে আৰু চাওক এফালে নেপালী ওৱান ছেকেণ্ড চাব পাৰি নেপালী বড়ো আৰু আমাৰ হেৰিবোৰ লগ হৈ গৈছে পুৰা একদম মোৰ ষ্টেণ্ডাৰ্ড লৈ লেভেল দি আছে নীলুকাই আমাৰ নীলুকাই লেভেল দি আছে গাইজ ষ্টেণ্ডাৰ্ড লৈ কিনে মোৰ তো গাইজ এই ৰবীন পগলা হৈছে আমাৰ লাগছে পৰে আমাৰ তাৰমানে আজি পুৰা আজি খালি দিছে তাৰমানে আজি গাইজ তাৰ চশমা বাট লৈ ল'লোঁ মই গাইজ গৰম মুখ কলা হৈ গৈছে গাইজ নাপাম আপোনালোকে ইয়াতে আপোনালোক দেখাই আছোঁ পালোঁ আৰু এতিয়া অলপমান আছে গাইছ আৰু পালোঁ আৰু তো গাইছ পালোঁ আহিলোঁ আৰু এইটো আমাৰ পিছত আমাৰ হালকা দা
হালকা এইটো আমাৰ কেটু দা সকলো আছে আমাৰ লগত এতিয়া মানে গাইছ আহি পালো আৰু মানুহ চাওক না গাইছ চাওক ইয়াৰ পৰা জুম কৰি দেখাই আছো আপোনালোকক এই আগত চব কৰি দেখিছে না গাইছ তো গাইছ ভিতৰে সোমাই গ'লো আৰু চাওক পুৰা মঞ্চ ৰেডি এনে মানুহবোৰ এতিয়া বাহিৰতে আছে এইফালে আছে এইফালে পিছে হিমুদা আহি পেলি এখন গৃহদাৰ উন্মোচক শ্ৰীযুত কৃষ্ণনন্দ অধিকাৰী ভাবজনা আৰু সভাপতি সম্পাদক প্ৰমুখ্যে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা লগতে আজিৰ এই সেৱাৰ স্থলীত উপস্থিত প্ৰসংগৰ পিছত আমাৰ বৰ্তমান ধৰ্মালোচনী সভাখন চলি আছে আৰু এই ধৰ্মালোচনী সভাত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক অসমীয়া বিভাগৰ অধ্যাপক মাননীয় ডক্টৰ বিমল মঞ্জুদাৰক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ইতিমধ্যে বিভিন্ন আমাৰ স্থানীয় অন্যান্য সত্ৰ নামঘৰসমূহৰ পৰা ভকত বৈষ্ণৱ আহি আমাৰ সৈতে পূৰ্ণাংগ সহযোগ কৰিছে গতিকে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু আপোনালোকে চেনেলৰ জৰিয়তে আমি খবৰখিনি জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ ধন্যবাদ এইবোৰ ভক্তিমূলক কাৰ্যবোৰ হোৱাৰ পিছত অলপ খানাৰ আয়োজন কৰা হৈছে তাৰমানে নতুন ঘৰ বনাইছে এইটো ইয়াতে তাৰমানে খানাৰ আয়োজনটো কৰা হৈছে এতিয়া আমি বহিবৰ বাবে ৰেডি হৈ আছোঁ খাবনে নাখায় গাইছ খাবনে নাখায় আপুনি আমি খাব নাপোৱা আজি দিনটো কেনে লাগছে এনে আমি খাব নাপোৱা আজি কেনে লাগছে এনে কিন্তু ভালে লাগে বহুত গৰম অৱস্থা বেয়া হৈছে এতিয়া খাওঁ আৰু ভাতটো গাইছ ভাতটো খাই লওঁ ৰ'ব ভাতটো মেইন না আৰু আপি চাওক না আপি চাব আহিছোঁ চিন্টুদাই আমাৰ খানা দি আছে মানে বহুত ভাল ল'ৰা এইগিলাৰ মানে আমাৰ কেনে লাগছে গৰম কেনে বঢ়িয়া খাইছে নাই তই তো গাইছ আমাৰ নীলছ এটা ভিডিঅ' বনাব লাগিছে ই বহিয়ে গালিও বহি গ'ল গাইছ বহি গ'ল তো গাইছ ভাত নীলছ ব্লগ পুৰা লেভেল নেকি মাতে দিবা নোখোজা দেখোন 7টা বজাতেই 7টা বজাতে দিপৰাক বহুতখিনি কাম কৰিছোঁ না বহুত কাম আছে ভাই চিধা চতলো না চিধা চতলো তুমি তোর মোবাইল দিয়ে চিধা চতলো না তো গাইজ
গাইজ আপোনালোকে দেখিলে এইটো কৰতাল নৃত্যৰ কিছু দৃশ্য মানে কেনেকুৱা লাগিলে আপোনালোকক ক'ব কমেণ্টত জনায় আৰু বহুত মানে দূৰৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে ফালুৱাটালৈ মানে এইটো বহুতেই ডাঙৰ কথা হয় আৰু ভিডিঅ'টো এই কাৰণে দিলোঁ কাৰণ এইখিনি ভাল লাগিছিল আৰু ৰাতিলৈ ৰখিলোঁ ৰাতি হৈছে আৰু এইখিনি দিয়ে সামৰণি মাৰিলোঁ ভিডিঅ'টো আৰু যদি গোটেই দিলোঁ হয় ভিডিঅ'টো বহুত ডাঙৰ হ'ল সেইকাৰণে অলপমানেই দিছোঁ যেতিয়া আৰু ডাঙৰ ভিডিঅ'টো চাব মন গ'লে ডাঙৰ ভিডিঅ'টোও দিম আপোনালোকক টেনশ্যন নল'ব ত' গাইজ বাই বাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব